আজি মই আহিছোঁ এটা অন্য ভিডিঅ'লৈ আৰু ভিডিঅ'টো হৈছে যে মই এখন শ্বৰ্ট ফিল্ম কৰি আছোঁ আৰু শ্বৰ্ট ফিল্মৰ যিখিনি বিহাইণ্ড দ্য চিন মই মানে তুলি ৰাখিছোঁ সেইখিনি আপোনালোকৰ ওচৰত দেখুৱাই দিম বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। মই আজি 2 সপ্তাহমান ধৰি এখন শ্বৰ্ট ফিল্মৰ লগত জড়িত হৈ আছোঁ। চেনেলটোৰ নাম কৈ দিছোঁ কোনটো চেনেলৰ বাবে শ্বৰ্ট ফিল্মখন কৰা হৈছে। এজে ক্ৰিয়েশ্যন চেনেলটোৰ নাম, আৰু সেইটো চেনেলত গ'লে সকলোৱে দেখা পাব। এসপ্তাহমানৰ ভিতৰত শ্বৰ্ট ফিল্মখন ৰিলিজ কৰিব। গতিকে সকলোৱে যাব আৰু চাব। আপোনালোকলৈ মই য'ত য'ত গৈছোঁ শ্বুটিং কৰিব আৰু যিখিনি কেমেৰাৰ পিছফালৰ আঁৰৰ সেইখিনি আপোনালোকক মই দেখুৱাই আছোঁ। গতিকে সকলোৱে চাব। বিহাইণ্ড দ্য চিনখিনি মই ৰাখি থৈছোঁ, ক'ত গ'লোঁ আৰু কি কি কৰিলোঁ, কেনেকৈ কৰিলোঁ সেইখিনি সকলো ৰাখিছোঁ। সেইখিনি আপোনালোকৰ ওচৰত আজি দেখুৱাই দিম। গতিকে ভিডিঅ'টো চাই থাকিব। যদি শেষত ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। এতিয়া আমি আহিছোঁ ঘগৰাবাৰ চৰকাৰী চিকিৎসালয়খনত, আৰু সেইখনত এটা শ্বুট ল'ব, সেইবাবে আহিছোঁ। এতিয়া তাৰে যিখিনি মানে বস্তুখিনি লাগে আৰু সেইখিনি সজাই আছে। ময়ো আছোঁ। মোৰ এতিয়া নাই আৰু মোৰ আগতে হৈ গ'ল, সেইখিনি দেখুৱাম বাৰু। এতিয়া এখেতসকলৰ আছে, এখেতসকলে কৰি আছে এতিয়া। এতিয়া আহিছোঁ ঘগৰাবাৰৰ যিখন অসম কিটচেন, সেইখনত আহিছোঁ একাপ একাপ চাহ খাম বুলি। পিছে যাই লওঁ, কি খাওঁ দেখুৱাই আছোঁ। কিমান খাবা কোৱা? কিমান খাবা এতিয়া কোৱা? আমি এতিয়া ফৰাই খাম। আপুনি কিমান খাব কওক? আমি চাওমিন খাম আৰু ৰোল খাম আৰু ড্ৰাই ফ্ৰাই খাম। মই কিমান খাব? শুনক, এই হাঁহিটো কিহৰ জানেনে? ঘগৰাবাৰত যে ইমান ধুনীয়া ৰেষ্টুৰেণ্ট আছে মই আগতে গম পোৱা নাছিলোঁ, আৰু এতিয়া আহি ইমান ভাল লাগিছে সোমাই, সেইবাবে এই হাঁহিটো ওলাই আহিছে। মজা একদম। এতিয়া আমাৰ চলি আছে আমি কোনে কি খাওঁ। গাড়ীত অহাৰ পৰা কেৱল খোৱাৰে কথা, বেলেগ আৰু একো নাই। কি খাম বুলি ভাবি আছা? একদম কম দামীটো কোৱা। মানে কি কম দামীটো চকুত নপৰে নেকি? মটন মছলাটো খাই মই সেইটোৱে খাওঁ, মই বাহিৰতো মানে সেইটোৱে খাওঁ ন। আজি আহিছোঁ নহয়, এতিয়া এইটোৱে খাবা আৰু। আমি দূৰত থাকোঁতো। কথাটো হ'ল যে তুমি পোৱা বস্তুটো যে নাই। সেইটো মোৰ স্পেচিয়েল আহিব। অ' মা, কেতিয়া? স্পেচিয়েল 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 বনাইছে হে নহয়। সঁচাই কণ্ট্ৰলৰ এটা বাহিৰতো অলপমান বছৰে বছৰে খাওঁ। আৰু তুমি কি খাব খুজিছিলা? মটন তাৰপিছত এই কণ্ট্ৰলৰ এটাটো আহি গ'ল যে, কেনেকুৱা অনুভৱ? বাহিৰৰ পৰা আহিছে ন। সেইটো কেতিয়া আহিব? এতিয়া চলি আছে অসম কিটচেনত ফটোশ্বুট, মানে ইহঁতে ফটো উঠি আছে। শুনকচোন কি কি কৈ আছে। কি আমি এতিয়া তাৰ পৰা আহিছোঁ ঘৰলৈ, আৰু ঘৰত আহি থকাতে দাদাই কিনি দিছে চানা। আৰু চাওক
কি একদম গাড়ীত কি জোৰদাৰ পাৰ্টি মানে চানা খাই আছোঁ গোটেইকেইটাই তাত সেইখিনি খাই আৰু ইয়াত চানা খাই আছোঁ ঘৰ পামেই আৰু বেছি দূৰ নাই এইটো শ্বুট লৈছে নেক্সট ডে কালি আমি ঘৰ আহি মই আৰু যিহেতু আজি ভিডিঅ'টোৰে দেখুৱাম সেইবাবে একো শ্বুট কৰা নাই এইটো শ্বুট নেক্সট ডে আৰু কি কৰি আছোঁ শুনক তুমি একবাৰ ট্ৰাই কৰাচোন একবাৰ আজিৰ কাৰণে চেছ মুখখন কিয় এনেকুৱা কৰিছা তুমি ইছ ৰাম ৰাম বহুত বেয়া লাগিছে আৰু আছে নেকি কিবা আজিৰ কাৰণে টেক আপ আৰু নেক্সট কালি মানে এৰা নেদে আৰু মানে হৈ থাকিব সদায় আমাৰ আমি যেন কৰিমেই এইবাৰ তৃতীয় দিনা আৰু 2 দিনৰ দেখুৱালোঁ এইবাৰ তৃতীয় দিনাখিনি চাই ভাইয়া তুমি আজি কিন্তু গাখীৰ খাবা একো